ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰা পাঠটো হৈছে সমসাময়িক বিশ্বৰ ৰাজনীতিৰ ২ নম্বৰ পাঠ, অৰ্থাৎ আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি। যিহেতু তোমালোকৰ ৰিভাইজ চিলেবাছ দিলে আৰু ৰিভাইজ চিলেবাছৰ পৰা শীতল যুদ্ধ পাঠটো যিহেতু আমাৰ পৰীক্ষাত নাহে, এতিয়া আমাৰ ২ নম্বৰ পাঠৰ পৰা পৰীক্ষাত দিয়া হৈছে। তথাপিও কিন্তু আমি এই ২ নম্বৰ পাঠটো যিহেতু আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি কিন্তু প্ৰথম পাঠটো শীতল যুদ্ধটো বুজি পোৱাটো বহুত ইম্পৰ্টেণ্ট। এতিয়া আজি আমি এই পাঠটো দ্বিতীয় পাঠটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিটো প্ৰশ্ন আজি বহু দিনৰ পৰাই বহুত বছৰ ধৰি এই প্ৰশ্নটো পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়। আৰু এই প্ৰশ্নটো যদি আমি এই পাঠৰ পৰা ক্লিয়াৰ কৰি যাওঁ, তেনেহ'লে আমাৰ মনত পৰীক্ষা দিবলৈ ভয় ভাৱটো নাথাকিব। এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে ছোভিয়েট সংঘ কিয় ভংগ হৈছিলে, ইয়াৰ 3টা কাৰণ আলোচনা কৰা। তেনেকৈ লিখিবলৈ হ'লে যেতিয়া আমি 6 নম্বৰ পাম বুলি ভাবোঁ, তেতিয়াহ'লে এনেকৈ আমি প্ৰশ্নটো আৰম্ভণি এটা কৰিব লাগিব আৰু অলপমান প্ৰথম পইণ্টটো যেনেকৈ আছে 1960 দশকৰ পৰা সংকটৰ ৰূপ লোৱা ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা, এইটো অকণমান মই বহলাই লিখিছোঁ। তেনেকৈ দ্বিতীয়টো আছে পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট সংঘই আধিপত্য স্থাপনৰ বাবে কৰা ব্যয় সম্পদ আৰু ই দেশৰ অৰ্থনীতিত সৃষ্টি কৰা প্ৰচেষ্টা। ঠিক এইটো মই তেনেকৈ অলপমান বহলাই লিখিছোঁ। 3 নম্বৰ কাৰণটো তেনেকৈ প্ৰশাসনিক ক্ষেত্ৰত গঢ়ি উঠা দুৰ্নীতি, আৰু 4 নম্বৰ কাৰণটো হৈছে গৰ্বাচভৰ উদ্যোগত আৰম্ভ হোৱা সংস্কাৰ কাৰ্যসূচী। এই পাঠটোত ছোভিয়েট সংঘ ভাঙোনৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰণটো ধৰা হয় গৰ্বাচভৰ উদ্যোগত যি আৰম্ভ হৈছিলে সংস্কাৰ কাৰ্যসূচী, অৰ্থাৎ 2টা হৈছে, এটা হৈছে পেৰিষ্ট্ৰইকা আৰু এটা হৈছে গ্লাছনোষ্ট। আনহাতে ছাত্ৰ ছাত্ৰীসকল, আমাৰ 2 নম্বৰ প্ৰশ্নটো মিখাইল গৰ্বাচভে আৰম্ভ কৰা 2টা সংস্কাৰমূলক আঁচনি 2টাৰ নাম পৰীক্ষাত অহাটো খুবেই দেখিবলৈ পোৱা যায়, যিহেতু সেইটো মনত ৰাখিবা। এটা হৈছে পেৰিষ্ট্ৰইকা আৰু আন এটা হৈছে গ্লাছনোষ্ট। তাৰপিছতে দ্বিতীয় প্ৰশ্নটো, এই প্ৰশ্নটো খুব বেছি ইম্পৰ্টেণ্ট, যেনে আছে ছোভিয়েট ইউনিয়ন ভাঙোনৰ ফলাফলসমূহ বৰ্ণনা কৰা। আমি ভালকৈয়ে জানো যে শীতল যুদ্ধ আৰম্ভ হৈছিলে ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত। তাৰপিছতে দ্বিতীয় পাঠটোত আছে যে ছোভিয়েট ইউনিয়ন ভংগ হ'ল, আমেৰিকা যুক্তৰাষ্ট্ৰই একক নাট্যবাদ প্ৰতিষ্ঠা কৰিলে। কিন্তু ছোভিয়েট ইউনিয়ন ভাঙি যোৱাৰ পাছত কি পৰিৱৰ্তন দেখা দিছিলে? এটা পৰিৱৰ্তন, শীতল যুদ্ধৰ সংঘাতৰ অৱসান ঘটিছিলে অতদিনৰ পৰা চলি অহা। দ্বিতীয়টো, একক বিশ্ব হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থান ঘটিছিলে। আৰু এইকেইটাও মই ঠিক তেনেধৰণে লিখিছোঁ। লিখাৰ এটা ষ্টাইল আছে যিটো আমাৰ পৰীক্ষাত নম্বৰ পাবলৈ মানে বহুত বেছি গুৰুত্বপূৰ্ণ। যেনেকৈ আমি এতিয়া পেৰেগ্ৰাফ কৰি এটা পইণ্ট দি পেলাই ইয়াত অলপ লিখিছোঁ, 2 নম্বৰটো পেৰেগ্ৰাফ কৰি লিখিছোঁ। ঠিক তেনেকৈ ধৰিলে আমাৰ যোনে বহি চোৱা টিচাৰৰ আমাৰ পৰীক্ষাত নম্বৰ দিবলৈ সুবিধা এটা হয়, ভাল লাগে দেখিবলৈ বহীখন নিজৰে। 3 নম্বৰটো ছোভিয়েট সংঘৰ ভাঙোনৰ ফলশ্ৰুতিত বহুসংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ উত্থান। 4 নম্বৰটো আছে বিশ্ব অৰ্থনীতিত উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা। তাৰপিছতে সামৰণিটো সদায় নিজৰ এটা মন্তব্য নিজৰ সজাই লিখিলেই হ'ব, যে এনেকেই যে লিখিব লাগিব এইটো কথা নহয়, সকলোৰে সামৰণিটো বেলেগ বেলেগ হয়। কিন্তু 6 নম্বৰ প্ৰশ্ন এটা যেতিয়া আমি আৰম্ভ কৰোঁ, উত্তৰ এটা লিখাৰ সদায় ষ্টাইলটো এটা সৰুকৈ ইণ্ট্ৰডাকশ্যন, মাজত মূল পইণ্টকেইটা আৰু লাষ্টত এটা সামৰণি দিলে উত্তৰটো খুব সুন্দৰ হয়। আজিলৈ ইমানতে সামৰোঁ, আকৌ পাম নেক্সট ক্লাছত। ধন্যবাদ।